Hello guys, welcome back to my channel Mosam Vlogs. এই কি বুলি কয় ভিডিওটো ইভাগেটো বনোৱা নাছিলে বহুত দিন তো আজি বনোৱা হ'ল মানে আমাৰ অহা কাইলৈ কি বুলি কয় ধেমাজিৰ পৰা তিনিচুকীয়ালৈ এটা ৰাইড কৰিম বুলি ভাবিছোঁ তো এতিয়া লগৰ এজন আহি আছে পালেহি বুলি কৈছে বাট মই তেওঁক বিচাৰি পোৱা নাই তেওঁ এতিয়া মানে ষ্টেচন লগ কৰিম তো ষ্টেচনৰ পৰা লগ কৰি আমাৰ ঘৰলৈ যাম ঘৰত আজি চবে থাকিম মানে যিকেইজন আহে তো কাইলৈকে 3টামান বজাত আমি ধেমাজিৰ পৰা ওলাম আৰু তিনিচুকীয়ালৈ বুলি বাইচাইকেল ৰাইডত তো বহুত দিনৰ ভিডিঅ'ত দিছোঁ সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ আৰু কি বুলি কয় যিহেতু বাইচাইকেল লৈ পিনে ইমান দূৰ ৰাইড কৰিম প্ৰথমবাৰ এক্সপিৰিয়েঞ্চ হ'ব তো চবে ভিডিঅ'টো ছাপোৰ্ট কৰিবা বুলি আশা ৰাখিলোঁ তো এতিয়া লগৰজনক লগ কৰি লওঁগৈ তাৰপিছত বাকী ভিডিঅ'বোৰ দেখাবলৈ ট্ৰাই কৰিম ফাইনেলি লগৰটো লগ পালোঁ কিন্তু বতৰে বৰ বেলেগ হেৰি কৰি দিলে গোটেই বতৰৰ অৱস্থা ৰাস্তাতে ফচিছোঁ তো এইটো লগৰটো তো কাইলৈ এতিয়া আমাৰ লগত যোৱা খুব কমেও ঠিক এতিয়া কিন্তু কাইলৈ কি হয় গম পাবা কাইলৈ ৰাইড আহি আছে আমাৰ এক্সট্ৰিম লেভেলৰ ৰাইড হ'ব আপোনালোকে অকলে চাব সকলোকে এতিয়া বৰষুণো বতৰ এনেকুৱা হেভি মানে আপোনালোকে চাওক কি বতৰ বতাহ ধুমুহা আহিছে মানে তাকে ৰখি আছোঁ এতিয়া কিন্তু ৰখি আছোঁ তাৰপিছত ঘৰলৈ যাম ঘৰত গৈ পিনে অকণমান ৰেষ্ট দিওঁ কাইলৈ যদি লাগে এখন পেকিং কৰিম পেকিং কৰাৰ পিছত লাষ্টত আৰু তাৰপৰা ৰেষ্ট লৈ পিনে কাইলৈ মৰ্ণিং 3টামান বজাত এবাৰ ধেমাজিৰ পৰা ওলাম ধেমাজিৰ ওলাই গৈ ইয়াৰ পৰা প্ৰথম চব্জিলৈকে ৰাইড কৰিম ৰাইড ষ্টাৰ্ট কৰি ৰখিম যদি বেয়া বতৰ হয় তেতিয়া বাকী আকৌ ৰখিব লাগিব তো ভিডিঅ'টো কাইলৈ যিটো আহিব সেইটো চাব বুলি আশা ৰাখিছোঁ তো এতিয়া বৰষুণৰ আমি চেষ্টা কৰি ইয়াতে দেখিছেই পূৰা বেয়া বতৰ তো ফাইনেলি আমি ঘৰত পালোহি অথনি কি বুলি কয় ভিডিঅ' কৰা নহ'ল বৰষুণ পূৰা ডাঙৰকৈ দিলে তিতি বৈ এনেকৈ ঘৰ পালোহি আৰু তাৰপৰা এয়া এতিয়া ঘৰৰ দৃশ্য এইটো গুণিন পূৰা ভাগৰ দিনটো এতিয়া বস্তু গোটাওঁতে কোনটোৱে গ'ল তাৰপৰা এইটো আমাৰ ঘৰৰ ওচৰৰ ল'ৰা লগৰ এজনী ভণ্টি তো এয়া চাইকেল 3খনীয়া ৰেডি আৰু বাকী লগৰ কেইজন আছে তাত ক'ৰবাত তাৰপৰা তেহেঁতক লগ পাওঁ নে নাপাওঁ ঠিক নাই তথাপিও ট্ৰাই কৰিম লগ কৰিবলৈ তো এতিয়া আমি ঘৰতে আছোঁ আৰু এতিয়া কাইলৈ সাজু কৰি আছোঁ প্ৰিপেৰেশ্যন এয়া চলি আছে এইবিলাক বেগ চেগ পেকিং কৰা চলি আছে চাউণ্ড বক্স তো চব ৰেডি কৰা পিছত আৰু কাইলৈ যাব পাৰোঁ আৰু গুৰিন এক্সাইটেড নে পুৰা এক্সাইটেড বক্স লৈ লৈছোঁ ন গান বজাই বজাই যাম ৰাস্তা হিলাই দিবি কাইলৈকে মানে তো আজি ভিডিঅ'টো ইমানেই আৰু বাকী এতিয়া আমি প্ৰিপেৰেশ্যনবিলাক কৰোঁ কাইলৈ বাবে ৰেডি হওঁ তো যদি ভিডিঅ'টো ভাল লাগে চবে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু আপোনালোকে ছাপোৰ্ট কৰি যাব বুলি আশা ৰাখিছোঁ তো ধন্যবাদ টাটা বাই বাই